Hello friends, welcome back to my channel. Eto video মই দেখাব বিচাৰিছো হুবহু বুকস to টাইপিং কৰিব লগা হয় বা কিবা হাতেৰে আপোনালোক কোনোবা লিখি দিছে কৈছে যে কম্পিউটাৰ মাইক্ৰসফট ওয়াৰ্ডত টাইপ কৰি দিবৰ কাৰণে তো আপোনালোক কি কৰে আকৌ এটো চাই মাইক্ৰসফট ওয়াৰ্ডত টাইপ কৰে কিন্তু এতিয়া এটো কৰিব দৰকাৰ নাই ডাইৰেক্ট আপুনি জেপিজি ফাইলৰ পৰা মাইক্ৰসফট ওয়াৰ্ড ফাইললৈ কনভাৰ্ট কৰিব পাৰে আপুনি হাতেৰে লিখাই হওক হেতু বা কিবা বুকসৰ পৰা ফটো ক্লিক কৰাই হওক বা যি কোনো হওক বা হেতু সব মোৰ হাতত এটা বুক আছে যেটো ইংলিশত লিখা আছে যদি এনেকৈ আপোনালোক কয় যে এইখিনি আপুনি টাইপ কৰি দিওক আকৌ নতুনকৈ মাইক্ৰসফট ওয়াৰ্ডত টাইপ কৰি দিওক তো আপুনি কি কৰিব গোটেইখিনি আকৌ এটা চাই মাইক্ৰসফট ওয়াৰ্ডত টাইপ কৰিব কিন্তু এতিয়া এটো কৰিব দৰকাৰ নাই আমি কি কৰিম যিমানখিনি আপোনালোকৰ দৰকাৰ ইমানখিনি ফটো মাৰি লব সেই ফটোটোক আমি ডাইৰেক্ট মাইক্ৰসফট ওয়াৰ্ডলৈ কনভাৰ্ট কৰিব পাৰিম সো গাইস এটো কৰিবৰ কাৰণে প্ৰথমে আপোনালোকৰ ল্যাপটপ বা কম্পিউটাৰত ইন্টাৰনেট কানেকশনটো থাকিব লাগিব তো প্ৰথমে আপুনি যিকোনো ব্ৰাউজাৰ ওপেন কৰিব মই গুগল ক্ৰোম ওপেন কৰিছো মই গুগল ক্ৰোম ওপেন হৈ গল আপোনাৰ যোনখন জিমেইল আছে সেই জিমেইলখন ওপেন কৰিব তো মই মোৰ জিমেইলখন ওপেন কৰিছো এতিয়া সব ফাৰ্স্ট আপোনালোকৰ কি কৰিব লাগিব এইখন সব এটা গুগল এপছ লিখা থাকিব তাত আপোনালোকে ফাৰ্স্ট ক্লিক কৰিব ক্লিক কৰি ইয়াৰ পৰা ড্ৰাইভ যত লিখা আছে তাত ক্লিক কৰিব এখন এনেকৈ এটা ইন্টাৰফেস আহি যাব আপোনালোকৰ ওচৰত এতিয়া আপোনাৰ যোনখন ফটো ইয়াত আপলোড কৰিব লাগে মানে মাইক্ৰসফট ওয়াৰ্ডলৈ কনভাৰ্ট কৰিব লাগে এখন ফটো প্ৰথমে কম্পিউটাৰত থৈ লব মই ইয়াত কম্পিউটাৰত কিছুমান যোনখন মোৰ মাইক্ৰসফট ওয়াৰ্ডলৈ কনভাৰ্ট কৰিব লাগে তেনেকৈ কিছুমান ফটো মই ক্লিক কৰি থৈ দিছো তো ধৰক এটো এটা জেপিজি ফাইল হয় এখন মাউস এন্ড ইটস এক্টিভিটিজ মাউস এন্ড এক্টিভিটিজৰ বিষয়ে লিখা আছে ইয়াত ধৰক আপোনাক কোনোবাই কৈ দিছে এই গুটেইখিনি মোক এনেকৈ জেপিজি ফাইলত নালাগে মাইক্ৰসফট ওয়াৰ্ডত কনভাৰ্ট কৰি দিও তেন্তে আপুনি কি কৰিব ফাইলখন আপুনি ফটো মাৰি লব ফাৰ্স্ট ফটো মাৰি ডেস্কটপত থৈ লব এতিয়া আপুনি কি কৰিব নিজৰ ড্ৰাইভখন ওপেন কৰিব নিউত ক্লিক কৰিব ফাইল আপলোডত ক্লিক কৰিব এতিয়া যত আপুনি ইমেজবোৰ থৈছে তাত ক্লিক কৰিব মই ডেস্কটপত থৈছিলো তো ডেস্কটপত ক্লিক কৰিছো এতিয়া ডেস্কটপত মোৰ এখন মোৰ ইমেজক মাইক্ৰসফট ওয়াৰ্ডলৈ কনভাৰ্ট কৰিব লাগে তো এখন ইমেজ মই ওপেন কৰিলো এখন অকমান টাইম লাগিব এটো আপলোড হৈ আছে অকমান মানে কিছু সেকেন্ড লাগিব ইয়াত এটো সব আপলোড কমপ্লিট হৈ গল এখানে এতিয়া কত আহিছে আপুনি চাব ইয়াত বহুত ফাইল আছে এখন হয় তো এখন আপুনি ক্লিক কৰিব রাইট ক্লিক কৰিব ওপেন উইথ গুগল ডক্সত ক্লিক কৰিব আপলোড হোৱাৰ পিছত ফাইলখিনি ওপেন উইথ গুগল ডক্স কৰিব এখানে গুগল ডক্সত আহি গৈছে এতিয়া সব মাউস এন্ড ইটস এক্টিভিটি যেটো যোনখন আমাৰ জেপিজি আছিল তাৰ গুটেই যি লিখা আছে গুটেইখিনি তলত সব ধুনিয়াকৈ আহি গৈছে সব এটা স্পেলিং ৰং নহয় একো নহয় ডাইৰেক্ট যেনেকৈ আছিল এজ ইট ইজ তেনেকৈ লিখাখন আহি গৈছে এতিয়া আমাৰ কি কৰিব লাগিব এই পাৰ্টখন মই কি কৰিব লাগিব সিলেক্ট কৰি কপি কৰিব আৰু মাইক্ৰসফট ওয়াৰ্ড ওপেন কৰিব তাত আপুনি কি কৰিব পেস্ট কৰি দিব সিম্পল সব আপুনি যোনখিনি আমাৰ ইমেজত ফটো ক্লিক কৰি থৈছিলো এখিনি উইদাউট টাইপিংত আমি ডাইৰেক্ট মাইক্ৰসফট ওয়াৰ্ডলৈ কনভাৰ্ট কৰি লব পাৰিছো বাকি আপুনি ইয়াত যদি অকমান কিবা ফৰমেটিং কৰিব বিচাৰিছে নিজৰ মতে কালাৰ দিব বিচাৰিছে হেবোৰ নিজৰ কথা তাৰপিছত যেনেকৈ ফাইল সেভ কৰো সেভেছত যাব সেভ কৰি দিব বা যদি আমাৰ প্ৰিন্ট কৰিব লাগে ডাইৰেক্ট প্ৰিন্ট কৰিব পাৰে একদম ইজি এতিয়া পৰা যদি আপুনি কিবা ডকুমেন্টছ এনেকৈ থাকে যোনখিনি যদি কৈ দিয়ে আপোনাৰ টাইপ কৰি দিও তোমাৰ টাইপ কৰিব দৰকাৰ নাই ডাইৰেক্ট আপুনি কি কৰিব পাৰে মাইক্ৰসফট ওয়াৰ্ডত কনভাৰ্ট কৰি লব পাৰে মই এনেকৈ এটা ইংলিশ দেখালো ঠিক তেনেকৈ অসমীয়া হিন্দী বেংগলী সেম প্ৰসেস প্ৰথমে ফটো মাৰি লব ফটো মাৰি যেনেকৈ প্ৰসেসত মই ইংলিশটো কৰিছো ঠিক তেনেকৈ প্ৰসেসতে আপুনি গোটেইখিনি কৰিব পাৰে তো আই হোপ আপোনালোকে ইয়াৰ পৰা বহুতখিনি কথা গম পাইছে যদি কিবা আপোনালোকে নতুন শিকিছে তেন্তে প্লিজ ভিডিওখন লাইক কৰিব আৰু মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ